গাইজ, অলিম্পিকৰ ফ্লেগ আৰু লগোটোত থকা এই ৰিং পাঁচটাৰ ৰহস্য কি জানেনে? এই পাঁচটা ৰিঙে কি বুজায় বাৰু? জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগতে আপুনি বাৰু জানেনে জ্বৰ হ'লে মানুহৰ শৰীৰটো কিয় বহুত গৰম হৈ যায়? এজন মানুহে যেতিয়া চিঞৰে সেই চিঞৰৰ শব্দটো বাৰু কিমান দূৰলৈ শুনা পোৱা যায় জানেনে আপুনি? এনেকুৱা বহুতো ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ নিশ্চয় আজিৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চ' পলম নকৰি বলক ফেক্ট ছিৰিজৰ আজিৰ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আমি যে বস্তু কিনা বেচা কৰিবলৈ ইউজ কৰোঁ ইণ্ডিয়ান ৰুপী নোটবোৰ, সেইবোৰ বাৰু ভাৰতৰ কোন কোন ঠাইত বনোৱা হয় জানেনে আপুনি? ভাৰতীয় টকাৰ নোটবোৰ ভাৰতবৰ্ষৰ মাত্ৰ 4খন ঠাইতে বনোৱা হয়। সেই ঠাইকেইখন হ'ল দেৱাছ, মাইচৰ, নাছিক আৰু শালবনী। গাইজ, আপোনালোকে বাৰু জানেনে আমি শুনি থকা আৰ্মি ৱৰ্ডটোৰ ফুল মিনিংটোনো বাৰু কি? এই আৰ্মি ৱৰ্ডটোৰ ফুল মিনিং হ'ল এলাৰ্ট, ৰেগুলাৰ, মবিলিটি, য়ং। আপুনি এই ফেক্টটো আগতে জানিছিলনে? নিশ্চয় তলত কমেণ্ট কৰি আমাক জনাব। আপোনাৰ বাৰু জানিবলৈ মন যায়নে যে এজন মানুহে যেতিয়া বহুত ডাঙৰকৈ চিঞৰে সেই চিঞৰৰ শব্দটো বাৰু কিমান দূৰলৈ শুনা পোৱা যায়? যেতিয়া এজন মানুহে চিঞৰে সেই শব্দটো প্ৰায় 180 মিটাৰ দূৰলৈ শুনা পোৱা যায়। জ্বৰ হ'লে শৰীৰটো বহুত গৰম হৈ যায়, হয়নে? কিন্তু কিহৰ কাৰণে এনেকুৱা হয় জানেনে আপুনি? যেতিয়াই শৰীৰত যিকোনো বেক্টেৰিয়া, জীৱাণু এইবোৰ প্ৰৱেশ কৰে তেতিয়াই আমাৰ শৰীৰৰ তাপমান বাঢ়ি গৈ শৰীৰটো গৰম হ'বলৈ ধৰে। এইটো হ'ল এক প্ৰাকৃতিক প্ৰক্ৰিয়া। মানুহৰ মগজুৰ ভিতৰত হাইপ'থেলামাছ থাকে আৰু যেতিয়া এই হাইপ'থেলামাছবোৰে অনুভৱ কৰে যে শৰীৰৰ ইমিউন ছিষ্টেমত বেক্টেৰিয়া বা জীৱাণু আদি কিবা প্ৰৱেশ কৰিছে, তেতিয়া মগজুত থকা হাইপ'থেলামাছে আমাৰ শৰীৰৰ তাপমান বঢ়াই দিয়ে যাতে গৰমৰ ফলত সেই বেক্টেৰিয়াবোৰ মৰি যায়। গাইজ, অলিম্পিকৰ ফ্লেগ আৰু লগোটোত থকা এই 5টা ৰিঙৰ মিনিং বাৰু কি জানেনে? অলিম্পিকৰ লগোটোত থকা এই ৰিং 5টাৰ কালাৰবোৰো বেলেগ বেলেগ হয় আৰু এই 5টা ৰিঙে আমাৰ পৃথিৱীৰ 5খন মহাদেশক বুজায়। নীলা ৰিংটোৱে ইউৰোপ মহাদেশক প্ৰতিনিধিত্ব কৰে। এনেকৈ ক্ৰমে হালধীয়া ৰিংটোৱে এছিয়া, ৰঙা ৰিংটোৱে আমেৰিকা, ব্লেক ৰিংটোৱে আফ্ৰিকা আৰু সেউজীয়া ৰিংটোৱে অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰে। আপুনি এই ফেক্টটো আগতে জানিছিলনে? নিশ্চয় তলত কমেণ্ট কৰি আমাক জনাব। চ' আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। যদি আপোনাৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত এই ভিডিঅ'টোৰ লিংক আপোনাৰ ফেচবুক, হোৱাটছএপৰ জৰিয়তে নিশ্চয় শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো চাই। যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটো ভিজিট কৰিছে তেনেহ'লে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে এনেকুৱা এমেজিং ফেক্টবোৰ আপুনি সকলোতকৈ আগতে জানিব পাৰে। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। তেতিয়ালৈ বাই বাই।